गासैनिसिमबो अननाय आरो सिबिनायखौ फिन जासिहरफिननाय जाबाय। एक्चुअलि जोंना कारेन्टबो गैया दे। कारेन्ट थाब्ला एसे मोजां खालामसिगौ भिडिअ सिडिअफोरखौबो। ओमफ्राय कारेन्ट गैयिनि जाहोनावनो माखासे माबाफोरखौ होनो हायाखै। जाय हक बाथ्राफ्रा बिदिनो जोंनि बर'नि ट्राइबेलफोरखौ ना जोंनि ट्राइबेलफोरखौ आरो ओमफ्राय नैबे मा होनना बुङो आदित्य खाख्लारिखौ सावथालिफ्रा मा होननानै बुंदों टि ट्राइबा ना बागानियाफ्रा दिनैहाय बिथांमोना जनजातिकरन जानो नागिरबाय थादों, जनजाति जानो नागिरबाय थादों, बिस्रा माने ट्राइबेलाव हाबनो नागिरबाय थादों, खिन्थु बिसोर हाबनो हायाखै। बावहाय जोंनि आदित्य खाख्लारिया मा बुंदों आं बेखौ बुंनो थाङा। आदित्य खाख्लारिया थिगखौनो बुंदोंबो जानो हागौ। जाय हक आदित्य खाख्लारिया थिगखौनो बुंदों जानो हागौ। नङाब्ला बैसोर सावथालिफ्रा दिनै बेफोरबायदि बाथ्रा बुंनो हायामोन। दिनै आरो मा होनना बुंबावदों सावथालिफ्रा आदित्य खाख्लारिखौ जों बावहायनो आदिबासि गोदोनिफ्रायनो थागिबिया जोंनो आदिबासिफ्रानो सावथालिफ्रानो थागिबि होननानै बुंदों। नाथाय बावहाय जों बर' मिसिं गुबुन गुबुन ट्राइबेलफ्रा थागिबि नङा जाहैबाय। जोंनि जारिमिनाखौ लायनो सावथालिफोरासो मिथिगौ। आरो बिसोर सावथालिफोरखौ बै ब्रिटिशफ्रा सानसे समाव साहा खानो थाखायसो लाबोदोंमोन। बे बाथ्राया आंनि बुंनाय नङा। बे गुबुन गुबुन दैदेनगिरि गुबुन गुबुन जोंनि बर'नि सोर बियो लिडारफ्रानो बुंनाय राव। ओमफ्राय आं बेखौसो बुंदों दिनै बै समाव ब्रिटिशफ्रा बिथांमोनखौ साहा बिलाइ खानो थाखायसो लाबोदोंमोन। बिथांमोना जोंनि बे बिटिसि नङा आसामावबो जेरावबो बिसोरो मा होननानै बुंगोन बिसोरखौ गुबुन जायगानिफ्राय गुबुन जायगायाव लाबोनायखौ दाहोनाफोरबायदि लाबोदोंमोन। दिनै बै दाहोनाफोरबायदियानो जों आरो उल्था जोंखौसो ट्राइबेल नङा होननानै बुंबावदों। थ' लोगोफोर दिनैहाय तेजपुरनि ट्राइबेल संघनि दैदेनगिरिफोरा मा फोरमायदों दिनै मा सननिफ्राय मा सनाव मा लाबोदों बेखौनो नोंथांमोना दान्दिसे फोरमायनो सानो। যোৱা 2-3 দিন ধৰি অসমৰ সংবাদ মাধ্যম যোগেদি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে সংবাদমেল পাতি বিভিন্ন জিলাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান চিচিতৰ মুখ্য সমন্বয়ক আদিত্য কাকলি ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মিছা অভিযোগ উত্থাপন কৰি কেইবোৰ ভিত্তিহীনভাৱে অপপ্ৰচাৰত লিপ্ত হৈছে। সেইবাবে আমি শোণিতপুৰ জিলা ট্ৰাইবেল সংঘই এই অপপ্ৰচাৰত লিপ্ত হোৱাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আমি তেখেতসকলকো স্পষ্টভাৱে ককাই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাক জনজাতিসকলৰ ভালকৈ তেখেতসকলক অধ্যয়ন কৰিব লাগে। অধ্যয়ন নকৰাকৈ তেখেতসকলে তুলুঙা মন্তব্য আগবঢ়াইছে। মই তেখেতসকলৰ বিষয়লৈও আমি শোণিতপুৰ জিলাই কিছু তথ্য তেখেতসকলৰ ওপৰত মানে প্ৰকাশ কৰিব বিচাৰিছোঁ। উপনিৱেশ গঢ়ি তোলাৰ আগৰে পৰা কেইডোখৰত বা ৰাজ্যত থকা লোকসকলেহে খিলঞ্জীয়া ইণ্ডিজিনাছ লোক হয়। TD ইমিগ্ৰেশ্যন এক্ট 1023 লেবাৰ কোড চেণ্টাৰ গভ আৰচিপ নিউ দিল্লী মতে ব্ৰিটিছে 30/9/1947 তাৰিখলৈকে বিহাৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, উৰিষ্যা আদি ৰাজ্যত পৰা ঔদ্যোগিক চাহ শ্ৰমিক হিচাপে আমদানি কৰিছিল। প্ৰথম অৱস্থাত 30/9/1947লৈকে এই চাহ উদ্যোগ শ্ৰমিক সংখ্যা আছিল 4,92,749। কিকিউ আছিল 4,73,307, মুঠ 9,66,057। পাছত আৰু 43,000 কাঠজনক আমদানি কৰাত তেওঁলোকৰ সংখ্যা মুঠ 10,09,064 জন। আইন অনুসৰি 1947 চনলৈ 21,047 জনক নিজ ৰাজ্যলৈ প্ৰৱৰ্তন কৰা হৈছে। অৰ্থাৎ 1947 চনলৈকে আমদানিকৃত চাহ শ্ৰমিকসকলৰ সংখ্যা আছিল 9,88,17 জন। 1955 চনলৈকে চাহ উদ্যোগৰ মজদুৰ নিজ ৰাজ্যলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। 2004 পৰিসংখ্যা প্ৰতিবেদন মতে অসমৰ চাহ বাগানবিলাকৰ মজদুৰ সংখ্যা 28,88,340। বিপৰীতে এবিটা আছাম ব্ৰাঞ্চ অফ ইণ্ডিয়া টি এছ'চিয়েশ্যন মতে
12,50,000 অৰ্থাৎ 2004 চনলৈ জনজাতিসকলৰ বুৰঞ্জী তেখেতসকলে নাজানে এই বুৰঞ্জী তেখেতসকলে অধ্যয়ন কৰা দৰকাৰ আমি অসমৰ আদিবাসী হয় আমি ইয়াৰ জনজাতি প্ৰকৃত জনজাতি গতিকে আমাৰ ওপৰত তেখেতসকলে যিটো নিকৃষ্ট কিছুমান টুলুঙা মন্তব্য কৰিছে আমাৰ ট্ৰাইবেল কংগ আদিবাসীসকলৰ ওপৰত ভয় খাই পেলাই তেখেতসকলে টুলুঙা মন্তব্য কৰিছে বহুত অপপ্ৰচাৰ কৰিছে কিন্তু অপপ্ৰচাৰত আমি দেখা গৈছে যে আমাৰ ট্ৰাইবেল কংগক আমাৰ সম্পাদক প্ৰধান আদিবাসীসকলৰ ডাঙৰীয়াক তেখেতসকলে ভয় কৰিছে কিন্তু ভয় কৰাৰ কাৰণটো এইটোৱে যে তেখেতসকলৰ আচল তথ্য তেখেতসকলে নিজে লুকুৱাইছে এইটো লুকুৱাৰ কাৰণেহে তেখেতে তথ্যবিহীনভাৱে ডাইৰেক্টলি মানে গোটেই কথাটো অসম চৰকাৰৰ পৰা ডাইভাৰ্ট কৰি এই আদিবাসীসকলে ডাঙৰীয়াক টাৰ্গেট কৰিছে এতিয়া যদি চাব যাওঁ আমি অসমৰ জনজাতি ক্ষেত্ৰত জনজাতি যিটো 6 জনগোষ্ঠী জনজাতিৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰে আৰু আলোচনা কৰাৰ কাৰণে আমি আমাৰ যিটো আমাৰ উপস্থাপন কৰিব লাগে সংঘৰ যিটো আমি তথ্য এই তথ্যবিলাক দাঙি ধৰিছে তাতো কোনো জাতিকটো বেয়া ভাষাৰে আমাৰ কাকলি ছাৰে কেতিয়াওতো মন্তব্য কৰা নাই কেতিয়াওতো কোনো টুলুঙা মন্তব্য কৰা নাই সদায় তথ্য সহকাৰে নিজৰ কথাহে প্ৰকাশ কৰিছে এই কথা প্ৰকাশ কৰাত আমাৰ সম্পূৰ্ণ অধিকাৰ আছে এই অধিকাৰত তেখেতসকলক কৰ্ম কৰিব বিচাৰিছে গতিকে আমি তেখেতসকলক অনাগত দিনলৈ এনেকৈ যাতে টুলুঙা মন্তব্য দিব নালাগে আমিও ককিয়াই দিছোঁ তেখেতসকল যদি এনেকৈ কম্পেনমেণ্ট পাতি আমাক সদায় ধাৰাবাহিক আক্ৰমণ কৰি থাকে আমিও কেতিয়াও এনেকৈ মনে মনে বহি থকা আমি জনজাতি নহয় আমাৰো তেনেকুৱা মানে উত্তৰ দিয়া আমাৰ প্ৰত্যুত্তৰ আমাৰ এটা শক্তি আছে এই শক্তিৰ মতে আমি তেখেতসকলক সদায় আমি প্ৰত্যুত্তৰ দি যাম গতিকে অনাগত দিনত অসমখন শান্তিভাৱে এটা চলি থাকিবৰ কাৰণে তেখেতসকলে যাতে টুলুঙা মন্তব্য নকৰি এই কিছুমান অযুক্তিকৰ কথা যাতে প্ৰকাশ নকৰে তেখেতসকলে আমি শোণিতপুৰ জিলা ট্ৰাইবেল কংগ্ৰেছে পুনৰ ককিয়াই দিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে নিজেই চিন্তা চৰ্চা কৰিব আমাৰ কাগলাৰীদাৰ ওচৰত বা ট্ৰাইবেল কংগ্ৰেছৰ ওচৰত তেখেতসকলে কেমা মাৰ্জনা বিচাৰিব লাগে গতিকে কেমা মাৰ্জনা বিচাৰিহে আমি শান্ত হ'ম অন্যথা আমিও বহি নাথাকোঁ আমিও তেখেতসকলে যিটো আমাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আমিও তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদায় আমি কাজু আছোঁ ধন্যবাদ